তোমালোকক যোৱাটো ক্লাছত তোমালোকক পঢ়াইছিলোঁ হোৱাট ইজ ডিছপাৰচন অৰ্থাৎ বিক্ষেপণৰ মাপ কি সেইটো বিষয়ে তোমালোকক আলোচনা কৰিছিলোঁ অলৰেডি আলোচনা কৰিলোঁ আজি মই তোমালোকক টাইপছ অফ ডিছপাৰচন অৰ্থাৎ বিক্ষেপণ কেই প্ৰকাৰ সেই বিষয়ে আলোচনা কৰিম হ'লে এতিয়া চোৱা বিক্ষেপণ কেই প্ৰকাৰ মই তোমালোকক লিখি থোৱা আছে ইয়াত লিখাই থৈছোঁ প্ৰথমটো আছে কি বিক্ষেপণ বেচিকেলি 4টা প্ৰকাৰৰ তো আমি কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ যেনেকৈ আছিলে ঠিক তেনেকৈ বিক্ষেপণো নিৰ্ণয় কৰা কিছুমান মাপ আছে সেই মাপখিনি কেইটা প্ৰকাৰ ভাগ কৰা হৈছে 4টা প্ৰকাৰ আছে 4টা প্ৰথমটো হৈছে ৰেঞ্জ যাক কোৱা হয় প্ৰসাৰ বা পৰিসৰ বুলি কোৱা হয় সেকেন্ডটো হৈছে কোৱাৰ্টাৰ ডেভিয়েশ্যন যাক কোৱা হয় চতুৰ্থ বিচলন আৰু নেক্সটটো হৈছে মিন ডেভিয়েশ্যন যাক কোৱা হয় গড় বিচলন আৰু লাষ্টটো হৈছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন অৰ্থাৎ মানক বিচলন তোমালোকে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ বিষয়ে আছে অলৰেডি আগতে শুনিছা চাগে ক্লাছ 10 মানত মেবি থাকিব লাগে তোমালোকৰ সো এইকেইটা হৈছে বিক্ষেপণৰ মাপ এতিয়া চোৱা ইয়াৰ তোমালোকক 1 বাই 1 প্ৰত্যেকটোৱে বুজাই যাম তাৰ আগতে কিন্তু এইটো পৰীক্ষাত কেনেধৰণে কুৱেশ্যনটো আহে সেইটো বিষয়ে তোমালোকক ক'ব বিচাৰিছোঁ তোমালোকৰ কেতিয়াবা পৰীক্ষাত আহে যে বিক্ষেপণ মানে কি বা কেতিয়াবা এনেকুৱা আহে বিক্ষেপণৰ কিন্তু অসমীয়া কেইবাটা নামতো কথা বিচ্যুতি বিচলন এনেকৈ ধৰণেও তোমালোকক কেতিয়াবা বিক্ষেপণ কৰিলে কি বুজা অৰ্থাৎ বিচ্যুতি মানে কি এনেকৈ কৰি আহিব পাৰে তাৰপিছত আহিব যে বিক্ষেপণৰ মাপ কেই প্ৰকাৰৰ আৰু কি কি তে তোমালোকে কি লিখিব লাগিব তোমালোকক অলৰেডি মই ডিসপাৰচনৰ তোমালোকৰ ডেফিনেশনটো দি থৈ আছে তাৰপিছত তোমালোকে বিক্ষেপণৰ মাপ কেই প্ৰকাৰ বুলি ক'লো কেই প্ৰকাৰ আছে 4 প্ৰকাৰৰ কি আছিলে প্ৰসাৰ চতুৰ্থ বিচলন গড় বিচলন আৰু মানক বিচলন এতিয়া তোমালোকক এই টাইপছ অফ ডিসপাৰচনৰ যেটো প্ৰথম টাইপছ আছিল অৰ্থাৎ ৰেঞ্জ এই তাৰ ওপৰত মই তোমালোকক আলোচনা কৰিলো এতিয়া চাবা এই ৰেঞ্জৰ আমি বিষয়ে পঢ়িবলৈ তাৰ ৰেঞ্জ কাক বলে ডেফিনেশনটো আমি জানিব লাগিব তাতে আকৌ ৰেঞ্জ কেনে ধৰণে নিৰ্ণয় কৰা সেইটো বিষয়ে জানিব লাগিব আৰু সুবিধা আছে যদি ইয়াৰ সুবিধা আৰু সুবিধা আছে যদি ইয়াৰ অসুবিধাৰ বিষয়ে জানিব লাগিব অকল ৰেঞ্জৰে যে জানিব লাগিব তেনেকুৱা নহয় এই 4টা মাপ মাপ দি থোৱা আছে না সেই প্ৰত্যেকটো মাপৰে আমি কি জানিব লাগিব থিওৰিখিনি জানিব লাগিব আমি ইয়াত এতিয়া মেথছখিনি কৰিম তাৰ আগতে আমি কি কৰিব লাগিব থিওৰিখিনি অলৰেডি আমি জানি ল'ব লাগিব এটো মন কৰিবা পৰীক্ষাত বিশেষকৈ তোমালোকৰ মেথছতকৈ থিওৰি মার্কস বেছিকে আহে আৰু থিওৰিৰ পৰা এনেকুৱা ধৰণে আহে যে কাক বলে প্ৰসাৰ কাক বলে বা পৰিসৰ কাক বলে প্ৰসাৰ পৰিসৰ উলিওৱা সূত্ৰটো তোমালোকৰ আহিব সুবিধা এটা লিখিব আহিব পাৰে অসুবিধা আহিব পাৰে ঠিক তেনেধৰণে চতুৰ্থ বিচলন কোৱাৰ্টাৰ ডেভিয়েশ্যন মানে কি অৰ্থাৎ চতুৰ্থ বিচলনৰ সুবিধা অসুবিধা আহিব পাৰে ঠিক তেনেদৰে মিন ডেভিয়েশ্যনৰ সুবিধা অসুবিধা আহিব পাৰে আকৌ ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ সুবিধা অসুবিধা এনে ধৰণে পৰীক্ষা আহে সেইকাৰণে ইয়াৰ প্ৰত্যেকটোৰে থিওৰিখিনিও পঢ়িব লাগিব লগতে আৰু তাৰ মেথছখিনিও আমি কৰিব লাগিব হৈছে এতিয়া আজি তেতিয়াহ'লে প্ৰথম মই তোমালোকক যেটা প্ৰথম টাইপছ কেটোৰ বিষয়ে কিছু কম প্ৰথমটো বিশেষকৈ এইটো সিম্পল মাপ হয় ইয়াক উলিয়াবলৈ বহুত সহজ হয় প্ৰসাৰ বুলি ক'লে প্ৰসাৰে আটাইতকৈ গোটেই চেণ্টাৰ টেন্ডেন্সি বাকিটা মাপতকৈ আটাইতকৈ যদি সহজ মাপটো হৈছে প্ৰসাৰৰ বিষয়ে তোমালোকে অলৰেডি চাগে আগতে পাইছা অৰ্থাৎ কি কৰা হয় প্ৰসাৰ কেনেধৰণে উলিওৱা হয় ৰেঞ্জ ইজ ইকুৱেল টু সদায় চাবা ইয়াৰ সূত্ৰটোৱে আল্টিমেটলি ইয়াৰ ডেফিনিশ্যন হয় ৰেঞ্জ কি কোৱা হয় L - S L বুজাইছে লাৰ্জেষ্ট ভ্যালু আৰু S বুজাইছে স্মলেষ্ট ভ্যালু অৰ্থাৎ উচ্চতম ৰাশিৰ মান আৰু নিম্নতম ৰাশিৰ মান তেতিয়া আমি উচ্চতম ৰাশিৰ মান কোনো তথ্য ৰাশিৰ আটাইতকৈ উচ্চতম মানটো আৰু তাৰ পৰা উচ্চতম মানটোৰ পৰা এটা আটাইতকৈ লঘুতম মানটো যেতিয়া বিয়োগ কৰি দিও তেতিয়া যেটো থাকি যায় তাকে কি বুলি কোৱা হয় প্ৰসাৰ বুলি কোৱা হয় উচ্চতম মানৰ পৰা আমি এনেকৈ লিখিব পাৰো যেতিয়া কোনো তথ্য ৰাশি উচ্চতম মানৰ পৰা যেতিয়া আটাইতকৈ নিম্নতম মানটো উচ্চতম মান আৰু নিম্নতম মানৰ মাজৰ পাৰ্থক্য কি বুলি কোৱা হয় ৰেঞ্জ বুলি কোৱা হয় হৈছে আৰু সেইকাৰণে এইটো ৰেঞ্জ হয় এইটো হৈছে তোমালোকৰ ফৰ্মুলা L - S L বুজাইছে লাৰ্জেষ্ট ভ্যালু আৰু S বুজাইছে স্মলেষ্ট ভ্যালু এতিয়া চাবা এইটো আমি দেখিলো নে ইয়াৰ তোমালোকে চাওঁচোন এইটো দেখি পেলাই আমি গম পাওঁ যে ৰেঞ্জটো উলিয়াবলৈ কিমান সহজ দেখিছানে সেইকাৰণে কেতিয়াবা আহিব পাৰে ৰেঞ্জৰ এটা সুবিধা লিখিবলৈ আহিব পাৰে সো ৰেঞ্জৰ কি কৰিব পাৰো আমি সুবিধা বুলি প্ৰথমতে দেখাব পাৰো কি বুলি ক'ব পাৰো ৰেঞ্জ নিৰ্ণয় কৰিবলৈ সহজ আৰু বুজিবলৈ সহজ এইটো আটাইতকৈ ইয়াৰ সুবিধা আৰু ইয়াৰ অসুবিধা বুলি কোৱাৰ লগে লগে ইয়াৰ গাণিতিক সূত্ৰ তেনেধৰণৰ কোনো গাণিতিক সূত্ৰ ইয়াত প্ৰয়োগ হোৱা নাই সব গাণিতিক সূত্ৰ সম্পৰ্ক নহয় আৰু ইয়াৰ সংজ্ঞা দৃঢ় বুলি এনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰো হলে বাৰু এতিয়া চোৱা এইটো কেনেকৈ পৰীক্ষাত কেতিয়াবা এনেকৈ এটা আহিছে মাৰ্কছৰ কাৰণে কেতিয়াবা আহে যে তলৰ তথ্য ৰাশিৰ পৰা কি কৰা ৰেঞ্জ উলিওৱা ফৰ এক্সাম্পল তাৰ কাৰণে মই এটা এক্সাম্পল তোমালোকক ইয়াত দি দিছোঁ যে সহজ হয় যিহেতু ধৰি লোৱা যেনিবা 82 40 55 60 90 এতিয়া ইয়াৰ পৰা যদি তোমালোকক প্ৰসাৰ বা পৰিসৰ উলিয়াবলৈ কয় তেতিয়া তোমালোকে কেনেকৈ উলিয়াবা তাৰ ৰেঞ্জ ইজ ইকুৱেল টু R ইজ ইকুৱেল টু কি আমি জানিছো L - S হয় নে বাৰু এটা আটাইতকৈ উচ্চতম ৰাশিৰ মানটো কি আছে আটাইতকৈ ডাঙৰ ৰাশিটো কি আছে 90 পৰা আটাইতকৈ
সৰু ৰাশিটো কি আছে 40 এতিয়া ইয়াক যদি বি কৰি তেতিয়াহ'লে আমি কি পাম 50 অৰ্থাৎ ৰেঞ্জ কিমান হ'ল তেতিয়াহ'লে 40 হ'বনে বাৰু ঠিক আছে তেতিয়াহ'লে আজি মই তোমালোকক প্ৰথম টাইপছৰ বিষয়ে আলোচনা কৰিম আৰু বাকিকেইটা টাইপছ সেকেণ্ড তোমালোকক আলোচনা কৰিম কোৱাৰ্টাৰ ডেভিয়েশ্যন যাক চতুৰ্থ বিচলন বুলি কওঁ আৰু তাৰপিছত লাহে লাহে মিন ডেভিয়েশ্যন আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনলৈ আহি গৈ থাকিম কিয়নো ভিডিঅ'টো যিহেতু একেটা ভিডিঅ'তে গোটেইখিনি তোমালোকক পঢ়ুৱাবলৈ যথেষ্ট দীঘল হৈ যায় সেইকাৰণে আজি মই তোমালোকক এই ভিডিঅ'টো ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত মই তোমালোকক যিটো চতুৰ্থ বিচলন তাৰ পৰা আলোচনা কৰিম এতিয়া চাবা এইটো সহজতে হয় যে চতুৰ্থ বিচলন যেতিয়া আমি নিৰ্ণয় কৰিবলৈ যাওঁ মানক বিচলন বা গড় বিচলন তাৰ কাৰণে কেইবাটাও সূত্ৰ আছে সেই সূত্ৰখিনিৰ কাৰণে তোমালোকক মই দীঘল হৈ যাব এটা ভিডিঅ'ত অকল এটা টপিকহে পঢ়াব পাৰিম সেইটো কাৰণে নেক্সট তোমালোকক নেক্সট ভিডিঅ'টো তোমালোকৰ তেতিয়াহ'লে বাকীখিনি মাপৰ বিষয়ে আলোচনা কৰিম আজি হ'ব ঠিক আছে